নমস্কাৰ আপোনালোক সকলোকে আমাৰ এছামিজ মটিভেশ্যনেল চেনেললৈ স্বাগতম জনাইছোঁ মই গৰিমা আজি আপোনালোকৰ মাজলৈ অনা বিষয়টো হৈছে যদি আপোনালোকৰ বেয়া দিন চলি আছে তেনেহলে ভয় নাখাব খালি এইকিটা কথা মনত ৰাখিব এই ইচ্ছাসমূহ বৰ বেইমান হয় কম সময়ৰ বাবে অভিশাপ হলেও সলনি হৈ যায় জান বুলি মতা সকলোকো মই জান উলোৱা দেখিছোঁ সেই কাৰণে আপোনালোকো সাৱধান থাকিব সুন্দৰ টোপনি সৰুতে আহিছিল এতিয়া খালি আমি ভাগৰুৱা হৈ শুই যাওঁ মানুহে কয় মহিলাৰ বয়স আৰু পুৰুষৰ দৰমহাৰ কথা কেতিয়াও সুধিব নালাগে কাৰণ মহিলাই কেতিয়াও নিজৰ কাৰণে জীয়াই নাথাকে আৰু পুৰুষে কেতিয়াও নিজৰ কাৰণে অৰ্জন নকৰে সঁচা প্ৰেমিক এজনে আপোনাক কেতিয়াবা খঙত দুই এটা কথা বেয়াকে ক'ব পাৰে কিন্তু আপোনাৰ বেয়া চিন্তা কেতিয়াও কৰিব নোৱাৰে তেওঁলোকৰ খঙত আপোনালোকে থকা কেয়াৰ আৰু সঁচা প্ৰেম দেখা পাব আমাৰ জীৱন বহুতো কঠোৰতা দেখা পাব আমি আমাৰ মনৰ পৰা কেতিয়া কাকো উলাই নপঠাও তেওঁলোকে নিজে নিজে উলাই যোৱা ৰাস্তা বিচাৰি লয় আমাৰ যে জীৱনটো বৰ বেলেগ ধৰণেৰে চলি আছে আমি ভাবিছো কিবা কৰিছো কিবা হল কিবা আৰু পালো কিবা এটা কথা কওঁ জীৱনত মিছা কথা ক'ব বহুত টান কিন্তু পিছলৈ ই প্ৰবলেমছ ক্ৰিয়েট কৰে কিন্তু সঁচা কথা ক'ব প্ৰথমতে বৰ সহজ কিন্তু পিছলৈ সি আৰাম দিয়ে যেতিয়া ভৰিখন ভাগৰি পৰে ন তেতিয়া আপোনাক সাহসে সহায় কৰে আৰু যেতিয়া আপোনাক সকলোৱে বেয়া পায় তেতিয়া আপোনাক ভগৱানে সহায় কৰে কাৰণ জীৱনৰ লগত আপুনি অকলেই যুঁজ দিব লাগিব কাৰণ মানুহে আপোনাক চাপবাচি দিবহে পাৰিব কিন্তু আপোনালোকৰ লগত কেতিয়াও থাকিব নোৱাৰে যেতিয়া আপুনি অকলে থাকে ন আপোনালোকৰ বিচাৰ বুদ্ধি সকলক সম্ভালক আৰু যেতিয়া সকলোৰে লগত থাকে আপোনালোকে আপোনাৰ মুখৰ শব্দখিনিক সম্ভালিব তেতিয়া কাৰো লগত কাজিয়া নহয় আৰু এটা কথা শেষত কওঁ সদায় গুৰুৰ হাতত হাত ধৰি চলিব তেতিয়া আপোনালোকে কাৰো ভৰিত ধৰিব নালাগে আজি আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা সুন্দৰ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ